নমস্কাৰ। SB আসামৰ আন এটা ভিডিঅ'লৈ মই সুশান্তই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ মাজুলীস্থিত শ্ৰী শ্ৰী গড়মূৰ সত্ৰত। তেন্তে ব'লকচোন আমি সত্ৰৰ ভিতৰলৈ আগবাঢ়োঁ। সত্ৰৰ চৌপাশ অতি সুন্দৰ গছ-গছনিয়ে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। এয়া হৈছে শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ কীৰ্তনঘৰ। কীৰ্তনঘৰৰ ভিতৰলৈ মই আগবাঢ়িছোঁ এই মুহূৰ্তত। কীৰ্তনঘৰৰ ভিতৰৰ অংশ আপোনালোকক কিছু দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এতিয়া বাহিৰলৈ অলপ আগবাঢ়ি যাওঁ। বাহিৰৰ কিছু অংশও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হৈছে গড়মূৰ সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ এক আবক্ষ মূৰ্তি। আনহাতে আমি দেখিবলৈ পাইছোঁ গড়মূৰ সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰী শ্ৰী কৃষ্ণচন্দ্ৰ দেৱগোস্বামী প্ৰভুৰ আবক্ষ মূৰ্তি। মূৰ্তিভাগ উন্মোচন কৰিছিলে কুৰুৱাবাহী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী গোপাল চন্দ্ৰ দেৱগোস্বামীদেৱে। সত্ৰৰ চৌহদতে দেখা গৈছে প্ৰয়াত সত্ৰাধিকাৰ শ্ৰী শ্ৰী কৃষ্ণচন্দ্ৰ দেৱগোস্বামী প্ৰভুৰ নামাকৰণেৰে এক পুথিভঁৰাল। গড়মূৰ সত্ৰৰ চৌপাশ পৰিভ্ৰমণ কৰি আমি ইয়াৰ পৰা বিদায় মাগিছোঁ। আমি এতিয়া যাত্ৰা কৰিম কমলাবাৰী সত্ৰলৈ। ইতিমধ্যে আমি আহি উপস্থিত হৈছোঁ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰত। কমলাবাৰী সত্ৰৰ এখন মূল তোৰণ। এয়া আমি কমলাবাৰী সত্ৰৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সত্ৰসমূহত আমি দেখা পাইছোঁ যে সত্ৰসমূহৰ মাজতে কীৰ্তনঘৰটো থাকে আৰু চাৰিওদিশে তেওঁলোকৰ বহাসমূহ থাকে। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইসমূহ হৈছে সত্ৰৰ বহাসমূহত সত্ৰৰ যিসকল ব্যক্তি থাকে সেই ব্যক্তিসকলে আচলতে বসবাস কৰে আৰু তেওঁলোকে খেতিও কৰে। কৃষিৰ লগতো তেওঁলোক জড়িত। যিহেতু এতিয়া ধানৰ ছিজন, তেওঁলোকে ধান কাটিছে। ধান কাটি আনি তেওঁলোকৰ বহাসমূহৰ বাৰান্দা এনেদৰে তেওঁলোকে ধানসমূহ জমা কৰি ৰাখিছে। আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ সত্ৰৰ চৌপাশ। এইসমূহ আচলতে বহা। সত্ৰত থকা ব্যক্তিসকল ইয়াত বসবাস কৰে। আৰু আপোনাৰ মাজত আছে শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ কীৰ্তনঘৰ। মইনাকেইটাৰ ওচৰলৈ যাওঁচোন আহক। নামটো কি তোমাৰ? নমস্কাৰ, মোৰ নাম শিৱজিৎ বৰুৱা। তোমাৰ নাম? নমস্কাৰ, শ্ৰী কমল ডেকা। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী সমজ্যোতি শৰ্মা। ঠিক আছে দেই। কমলাবাৰী সত্ৰৰ পৰা আমি বিদায় লৈ এতিয়া আমি যাত্ৰা কৰিম উত্তৰ কমলাবাৰী সত্ৰলৈ। এয়া আমি উপস্থিত হৈছোঁহি শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত। উত্তৰ কমলাবাৰী সত্ৰৰ ভিতৰলৈ আমি প্ৰৱেশ কৰিছোঁ। এয়া হৈছে কীৰ্তনঘৰ। কীৰ্তনঘৰৰ কিছু মেৰামতিৰ কাম চলি আছে। আমি আপোনালোকক কাষেদিয়েই ভিতৰৰ অংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পিছত মই যাম চামগুৰি সত্ৰলৈ, কিন্তু আপোনালোকে অপেক্ষা কৰিব লাগিব মোৰ পিছৰটো ভিডিঅ'লৈ। আজিলৈ মই সুশান্তই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।